পেলনীয়া বস্তুৰে ধুনীয়াকৈ ড্ৰয়িং ৰুম সজাব পৰাকৈ কিবা এটা বনাইছোঁ, আপোনালোকক দেখাইছোঁ। আৰু এইডাল ব্ৰাছ মই ফ্লিপকাৰ্টৰ পৰা আনিছিলোঁ। এতিয়া পূৰা ৰ'দো দিছে বাৰু, ৰ'দটো আকৌ গুচিয়ে যাব সোনকালে, সেইকাৰণে কাপোৰখিনি পূৰা গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু ময়ো ভালে আছোঁ। আজি আকৌ এটা ভ্লগ লৈ আপোনালোকৰ মাজলৈ আহিলোঁ। মোৰ ঘৰত সৰু সৰু কামবোৰৰে ভিডিঅ' এটা বনালোঁ, তাকে আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। আৰু এতিয়া পূৰা ৰ'দো দিছে বাৰু, ৰ'দটো আকৌ গুচিয়ে যাব সোনকালে, সেইকাৰণে কাপোৰখিনি পূৰা দাঙিবই নোৱাৰোঁ, ইমান কাপোৰ ওলাই। আমাৰ কালিও ধুইছিলোঁ, আজিও ওলাল বাৰু। আমাৰ দুটাৰে কাপোৰ আজি ওলাইছে গোটেইখিনি। ইয়াতে আমাৰ আকৌ ধুনীয়াকৈ সুবিধা আছে বাৰু, পিছফালে মেলি দিয়া, সেইকাৰণে একো প্ৰব্লেম নাই। আৰু মেচিনত ধোৱা কাপোৰ অলপমান হ'লেই হৈ যায়, মানে আধা শুকুৱাই থাকে, সেইকাৰণে। কি হ'ল? আহাচোন মেলো, আহা না, বতকলে মেলি দিওঁ। কোতে মানুহটো গ'ল, মই এনেই বিচাৰি আছোঁ। এইফালে এটা বস্তু চাওকচোন, ইমান ধুনীয়াকৈ কৰ্দৈবিলাক লাগি আছে। আমাৰ নহয় কিন্তু দাদাহঁতৰ, খোৱা মানুহ নাই, খোৱা মানুহৰ অভাৱ। আৰু ঠাণ্ডাৰ দিন যিহেতু, সেইকাৰণে আগতে কাপোৰখিনি মেলাৰ দায়িত্ব, কাৰণ যি অলপ শুকাব বাকী থাকে সেইখিনিয়ে নুশুকাব, সেয়ে আগতে কাপোৰখিনি মেলি দিওঁ। মেলি দি উঠি তাৰ পিছতহে ঘৰৰ কাম বাকী থাকিব আৰু ঘৰৰ কামখিনি আৰম্ভ কৰিম। আগতে বিচনাখন ভাল কৰি লওঁ মই, মানে আজি এনেকুৱা হ'ল বিচনাখনহে পিছত ভাল কৰিবলগীয়া হৈছে, কাৰণ কিবা কিবি অকণমান কাম কৰি আছিলোঁ। তাৰপিছত ঘৰ চৰ সাৰি লৈ বিচনা ভাল কৰি এতিয়া আকৌ গ'লোঁ আব্বাক বেজীটো দিব, কাৰণ আব্বাৰ মোৰ মিনি ব্লগত কৈছোঁৱেই যে আব্বাৰ অকণমান বেমাৰ হৈ আছে, যাৰ কাৰণে নেকি ইনজেকশ্যনো দি আছোঁ। সেইদিনাখন মেডিকেলত লৈ গৈছিলোঁ, তো ইনজেকশ্যন মই নিজে দিওঁ কাৰণে মই আকৌ ওলাই লৈছোঁ। আৰু টাইম বাই টাইম যিহেতু এণ্টিবায়'টিক হয়, সেইকাৰণে টাইমত দিবই লাগিব। আৰু মই আগতে মোৰ এই কামটো কৰি ল'ম, কৰি লৈ উঠি বাকীখিনি কামত লাগি যাম। আকৌ আজি ঘৰৰ একদম পূৰা চাফাই কৰ্মী হৈছোঁ, যি নেকি বিনা দৰমহাত চাফাই কৰ্মী তেনেকুৱা হৈছে। আজিকালিতো বিনা খৰচত, মানে কি কয়, বিনা দৰমহাত কোনোৱে কাম নকৰে, কিন্তু আমাৰ নিচিনা ছোৱালীখিনিয়ে বা আমাৰ নিচিনা বোৱাৰীখিনিৰতো নিজৰ ঘৰখন ভালকৈ ৰাখিবই লাগিব। সেইটোৰ কাৰণে না কোনোবা দৰমহা না কিবা, হয়নে নহয় জনাবচোন। আমাৰ কাপোৰবিলাক চব মেচিনত ধুই আকৌ মানে একদম দাম কৰি থোৱা যায়, আকৌ এবাৰ দাম কৰি কুচাই আনি থোৱা যায়, তাৰপিছত আকৌ জাপিব লাগে। আজি এইবিলাক আগতে ফাৰ্ষ্ট জাপি লওঁ, তাৰপিছত আজি ঘৰৰ কি ক'ম, ডেক'ৰেশ্যন নহয়, ঘৰৰ চাফাই অভিযান চলাম বুলি ভাবিছোঁ। সেইকাৰণে আপোনালোকে ভিডিঅ'টো পূৰা চাই থাকিব। আৰু এইবিলাক হ'ল ষ্ট্ৰিপ দিব লগা, মানে পেণ্টবিলাক, সেইকাৰণে এইখিনি এক চাইড কৰি থ'ম। আৰু আগৰখিনি ষ্ট্ৰিপ দিছে, সেইখিনি লৈ অহাৰ পিছত আকৌ তাৰে বেগটোত ভৰাম। এতিয়া এনেকৈ জাপি থৈ দিওঁ। আৰু মোৰ আৰম্ভ হৈ গ'ল, কামৰ ষ্টাৰ্ট দিলোঁ। আজিৰ কাৰণে মই বিশেষ কাম কৰিবলগীয়া নহয়, আৰু যি অলপ হয় তাকে আপোনালোককো দেখুৱাওঁ। আৰু এইফালে কাপোৰে ভালকৈ জাপিব নাজানো মই, জানানে, তথাপিও চলি আছোঁ। মোৰ নিচিনা ওলাবনে কোনোবা এই জনমত? কাপোৰো জাপিব নাজানো, কিন্তু বিয়া হোৱা ইমান দিন হ'ল, 1 বছৰে হৈ গ'লহি। তাৰপিছত এইখিনি কিবাকৈ যেন তেন জাপি থ'লোঁ, আৰু যিখিনি ষ্ট্ৰিপ দিব লাগে সেইখিনি জাপি থ'লোঁ। লগতে আকৌ বাবু আহি পাই একদম কাপোৰৰ মোনাটো দিলে নহয়, আকৌ বিচনাত আনি মানে ষ্ট্ৰিপ দি থোৱা কাপোৰ সোপা গোটেই ওলাবলগীয়া হ'ল, কাৰণ কাপোৰবিলাক বোলে ভালকৈ জাপি দিয়া নাই, জাষ্ট ইস্ত্ৰি মাৰি যেনে তেনে সোমাই দিছে। আজি কাপোৰ বহুত বেছি হৈ গৈছে সেইকাৰণে। আৰু ইয়াতে মোৰ অকল নহয় বা বাবুৰ অকল নহয়, আব্বাৰো থাকে, সেইকাৰণে গোটেইখিনি ভাগকৈ ওলাই আকৌ কাপোৰখিনিতো হিচাপ কৰিব লাগিব, কাৰণ হিচাপ কৰিয়ে দিয়া যায় আৰু সেইমতেদি পে'মেণ্টটো দিয়া যায়। সেইকাৰণে ধুনীয়াকৈ ওলাই লৈ বাবুৰখিনি বাবুৰ তাত, মোৰখিনি মোৰ তাত। এনে মেইনলি আমাৰ ইস্ত্ৰিত দিয়া কাপোৰ বাবুৰে বেছি হয়, কাৰণ পেণ্ট আৰু চাৰ্ট ৰেগুলাৰ যিহেতু ইউজ হয়, আৰু আমিতো ৰেগুলাৰ ক'তো নাযাওঁ, সেইকাৰণে আমাৰ কাপোৰ কম হয়। আৰু সেইকাৰণে গোটেইখিনি কাপোৰ ওলাই লৈ বাবুৰখিনি ভালকৈ জাপি থ'লোঁ, আৰু মোৰখিনিও ভালকৈ থ'লোঁ। থৈ আকৌ সোমাই
সুমাই থলোঁ লগে লগে। তাৰপিছত এতিয়া আকৌ আমাৰ হৈ গ'ল কাম আৰম্ভ, মানে এইটো কামৰ ফুলখিনি যিহেতু মই 2 দিন ৰ'দত দিওঁ, মানে ভিতৰত থোৱা ফুল পানী চানী দি থাকোঁতে জেকা লাগিবও পাৰে, সেইকাৰণে অলপ ৰ'দত দিয়াটো জৰুৰী। সেইকাৰণে 2 দিনৰ কাৰণে মই ৰ'দত দিওঁ, তাতে অকণমান পানী দি আকৌ তাতে শুকাই কেনে ভিতৰত সোমাই দিওঁ, তেতিয়া অলপ প্ৰব্লেম নাথাকে। এইফালে ফুলখিনি বাবুই নিদিলে, টাবখিনি বহুত ওজন থাকে, ডাঙৰ টাবকেইটা, সেইকাৰণে তেওঁ নিলে আৰু মই মুচিব ল'লোঁ ঘৰ। কাপোৰেৰে মুচিম বুলি ভাবিছিলোঁ, কিন্তু কাপোৰেৰে মুচিলে টাইলছত ইমান ভালকৈ চাফা কৰিব মই নোৱাৰোঁ। এনেই হয়তো চাফা হ'বও পাৰে, কিন্তু মই নোৱাৰোঁ চাফা কৰিব। সেইকাৰণে আকৌ অকণমান মুচি চালোঁ ট্ৰাই কৰি, তথাপিও কিন্তু নহয় মোৰ দ্বাৰা। সেয়ে আকৌ মই ওলাই ল'লোঁ মোৰ ফেভৰেট এইডাল, আৰু এইডালেৰে মই ধুনীয়াকৈ মুচি ওলাই ল'লোঁ। এনেকৈ যেতিয়া টানি আনিব ন, ইমান ধুনীয়াকৈ জাবৰবিলাক ওলাই আহে, আচৰিত। যি নেকি কাপোৰেৰে সেইখিনি পাত্তাই নাপায়। চাওকচোন, দেখিবলৈ পাইছে আপোনালোকে, মই সেইকাৰণে দেখুৱাইছোৱে। এই আজি দেখিছেনে কেনেকৈ ওলাই আহিছে, একদম পূৰা শুকান হৈ ওলাই আহে, এনেকৈ যেতিয়া এইডাল ব্ৰাছেৰে মোচা যায়। তাৰপিছত আকৌ সেইটো ৰুম হ'ল। এতিয়া আকৌ গ'লোঁ বহা ৰুমটোৰ কাৰণে অকণমান। তাৰপিছত বহা ৰুমটো চাফা কৰিলে নহ'ব, গ্ৰিলখিনিও মুচিব লাগিব। সেয়ে আকৌ গ্ৰিলখিনি আগতে মুচি ল'লোঁ। আৰু এইডাল ব্ৰাছ মই ফ্লিপকাৰ্টৰ পৰা আনিছিলোঁ। ইমান ভাল, মানে টাইলছৰ ঘৰ মুচিবৰ কাৰণে বহুত বেছিয়ে ভাল, কাৰণ মই দেখাই আছোঁ কেনেকুৱাকৈ জাবৰবিলাক ওলায়। এয়া চাওক, এনেকৈ মানে জাবৰবিলাক ধুনীয়াকৈ ওলাই আহে, মানে টানি এনেকৈ একদম পূৰা ফ্ল'ৰটো টানি মানে এখন এনেকৈ টানি দিলে মানে ধুনীয়াকৈ একদম জাবৰবিলাক ওলাই আহে। সেইকাৰণে বহুত বেছি ভাল, আৰু বহুত কম টাইমতো হয়, বহুত বেছি ভাল, আৰু মই ভাল পাইছোঁ। আৰু বাকী আজিৰ আমাৰ ঘৰৰ চাফাই অভিযান চলিছে যিহেতু, সেইকাৰণে অকণমান ভিডিঅ' বনাইছোঁ আপোনালোকক দেখাবৰ কাৰণে। আৰু যদি ব্লগটো চাই ভাল পায় তেতিয়াহ'লে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু ঘৰ চৰ মোচা হৈ গ'ল, কিন্তু বাহিৰত গ'ল আৰু মোৰ বহা ৰুমটোৰ ফুলখিনিতো বাহিৰত গোটেইখিনি ওলোৱা গ'লেই, মানে চাফা কৰিব 2 দিনৰ কাৰণে আকৌ ৰ'দত দিওঁ মই। ৰ'দত দিয়াৰ পিছত আকৌ ৰ'দত দি পানী চানী দি আকৌ ভিতৰত সোমাওঁ। আজিতো খালী হৈছে ৰুমটো, তথাপিও আপোনালোকক এটা বস্তু দেখুৱাওঁ, মই নিজে বনাইছোঁ। মোৰ একো এক্সপিৰিয়েঞ্চো নাই, আগতে কিবা শিকিছোঁ, একো নহয়। মই জাষ্ট পেলনীয়া বস্তুৰে ধুনীয়াকৈ ড্ৰয়িং ৰুম সজাব পৰাকৈ কিবা এটা বনাইছোঁ, আপোনালোকক দেখাইছোঁ। চাওকচোন, ভাল লাগিছে নাই কমেণ্টত জনাব কিন্তু। আৰু এইফালে এইডাল হ'ল মই মিছোৰ পৰা আনিছিলোঁ, লগতে এইডাল হ'ল ফ্লিপকাৰ্টৰ পৰা আনিছিলোঁ। আৰু এইফালে মানি প্লাণ্ট থোৱাকৈ এয়া বটল, চাওকচোন, জুচ খোৱা বটল। মই মানে কালাৰ কৰি এনেকৈ ৰুই থৈ দিছোঁ। লগতে এইটোতো হ'ল, আৰু এইটোৰ মানে ইয়াৰে ভিতৰৰ কাগজখিনি ভালকৈ এৰুৱাব পৰা নাছিলোঁ, সেইকাৰণে অকণমান এইখিনি বেয়া হৈ থাকিলে। তথাপিও কিন্তু লাইট চাইট ধুনীয়া হয়, চাওক।
এইটো লাইট মই ইয়াতে ভিতৰত দি দিছোঁ যেতিয়া চাওক ইয়াতে ধুনীয়াকৈ ইয়াতে জ্বলি থাকে যেতিয়া নেকি এইকেইটা লাইট বন্ধ কৰা যাব তেতিয়া খুব ধুনীয়া এটা মানে দৃশ্য হয় আৰু এইকেইটা ময়ূৰৰ পাখি এয়া আনিছিলোঁ মুম্বাইৰ পৰা দেই মুম্বাইত তাতে মানে এনেকৈ বিক্ৰী কৰি আছিল ভাল লাগিল কাৰণে তাৰ পৰা লৈ আহিছিলোঁ আৰু লগতে এয়া হ'ল মই নিজে বনাইছোঁ ৰেজিনেৰে আমাৰ দুটাৰে ফটো আছিলে তো এইটো বনাইছোঁ আৰু এইখন মই ওলোৱাই নাই এয়া এনেকৈ আছে তাৰপিছত এইখন হ'ল কাঁহী এইখন মায়ে মানে পেলাব খুজিছিলে মই পেলাব নিদি মই এনেকৈ কালাৰ কৰি থৈ দিছোঁ আৰু লগতে এয়া প্লেট হয় এয়া প্লেটতো কৰিছোঁ কিন্তু এইখনৰ এয়াত মানে এয়া মেক্সো জ্বলাই পুৰি গৈছিলে তো সেইকাৰণে ডিজাইন বেলেগ দিব পৰা নাই এইবিলাকত মেক্সোৰ পুৰা আছিলে তো সেইবিলাকত সেনেকৈ জাষ্ট কালাৰ কৰি দিছোঁ আৰু এইখনো কাঁহীয়ে হয় এইখনতো একো বেলেগ কৰা নাই জাষ্ট এনেই দিছোঁ মনত যি আহিছে আৰু এইখনো প্লেটে হয় এয়া পিছফালে প্লেট কিন্তু এইখিনিত মই এনেকৈ আঁকিছোঁ তো লাষ্ট আৰু এখন আছে এইখন মানে থবৰে জাগা নাই সেইকাৰণে এনেকৈ থৈ দিছোঁ এইখন এখন এয়া প্লেট নহয় কাঁহী হয় থবৰ জাগা নাই কাৰণে মই এনেকৈ ৰাখি থৈ দিছোঁ আৰু এইবিলাক আৰু এইটো মই কাশ্মীৰৰ পৰা আনিছিলোঁ এয়া আৰু লগতে এইটো হ'ল নাওখনো কাশ্মীৰৰ পৰা আনিছিলোঁ লিখা আছে কাশ্মীৰ বুলি আৰু এইখন ষ্টেণ্ডডাল ইয়াতে এনেকৈ সজাই থৈ দিছোঁ বেলেগ একো সজোৱা নাই আৰু ফুল চুলবিলাক বাহিৰৰ আছে কাৰণে সেইবোৰ দেখুওৱা নাই এনেকৈ আৰু এইখনো আনিছিলোঁ কাশ্মীৰৰ পৰাই আৰু এইফালে এডাল লাইট আনিছিলোঁ এই লাইটডালো মই এনেকৈ থৈ দিছোঁ মানে বিশেষ একো নহয় কিন্তু এনেই সজাই তেনেকৈ থৈ দিছোঁ আৰু